তিল পিঠাকেইটা বনাবৰ কাৰণে মই পিঠাগুড়িখিনি মিক্সিত খুন্দি লৈছোঁ আৰু একদম সহজ পদ্ধতিত আপোনালোকেও বনাব পাৰিব। যদিও আগতে আপোনালোকে মিক্সিত খুন্দি পেলাই পিঠা বনোৱা নাই, এই ভিডিঅ'টো চোৱাৰ পাছত খুব সহজতে আপোনালোকে বনাব পাৰিব। আৰু পিঠাগুড়িখিনি যদি খুন্দাটো ভাল হয় তেতিয়া পিঠাকেইটা বনাবলৈ একেবাৰে সহজ হয়। পিঠাকেইটা বনাবৰ কাৰণে মই নতুন বৰা চাউল 1 কেজি লৈছোঁ আৰু নতুন বৰা চাউলটোহে তিল পিঠাটো বনাব পাৰিব। পুৰণা বৰা চাউল হ'লে তিল পিঠাটো বনাবলৈ বহুত দিগদাৰ হয়, সেইটো কাৰণে নতুন চাউলটো ল'ব। চাউলখিনি ভালকৈ ধুই পেলাই মই এটা ৰাতিৰ কাৰণে তিয়াই থ'ম আৰু এটা ৰাতিৰ পাছত এইখিনি খুন্দি ল'ম। বহুতে মোক সোধে এটা ৰাতি চাউলখিনি তিয়াই থৈ দিলে চাউলখিনি বেয়া গোন্ধাই নেকি, বেয়া গোন্ধ ওলায় নেকি, কিন্তু যিহেতু ঠাণ্ডা দিন এটা ৰাতি তিয়াই থ'লে চাউলখিনি একো বেয়া নহয়, ধুনীয়াকৈ আপোনালোকে এটা ৰাতি তিয়াই ৰাখিব পাৰে। আৰু এটা ৰাতিৰ পাছত আকৌ এবাৰ মই ভালকৈ ধুই চাউলখিনি ইয়াত টুকি লৈছোঁ এটা খৰাহীত পানীখিনি যাবৰ কাৰণে। আৰু এয়া পানীখিনি অলপ পানী আছে আৰু এনেকৈ যদি আমি পিঠাখিনি খুন্দি দিওঁ, পিঠাখিনি খুন্দোতে অকণমান আঠা লাগি ধৰিব, সেইটো কাৰণে মই এখন কাপোৰ লৈ লৈছোঁ। যিকোনো এখন আপোনালোকে কটন কাপোৰ লৈ ল'ব। কাপোৰখনতে মই চাউলখিনি 10-15 মিনিটমান সময় মেলি দিম, যাতে যিখিনি পানী থাকে পানীখিনি কাপোৰখনত ধুনীয়াকৈ শুহি লয়। 15-20 মিনিট হ'লেই হৈ যাব, তাতকৈ বেছি থ'ব নালাগে। তাতকৈ বেছি হ'লে চাউলখিনি বেছি জৰ্জৰীয়া হৈ যাব, তেতিয়া পিঠাকেইটা বনাবলৈ অকণমান দিগদাৰ হয়। 10-15 মিনিটমান কাপোৰখনতে মেলি দিলে হ'ব। আৰু ইয়াত দেখিছে যিখিনি এক্সট্ৰা পানী আছিলে পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। এইখিনি এতিয়া মই খুন্দি ল'ম। গোটেইখিনি পিঠা মোৰ মিক্সিত খুন্দি লোৱা হৈ গৈছে আৰু যিখিনি এনেকৈ গোটা গোটা চালোতে ওলায়, এই গোটাখিনি আমি প্ৰত্যেকবাৰে ভাঙি যাব নালাগে, এনেকৈ গোটাখিনি থাকিবলৈ দিব লাগে পিঠাখিনি খুন্দোতে। আৰু মই এইখিনি দি দিছোঁ আৰু যিখিনি চাউল আমি লৈছিলোঁ চাউলখিনি একেবাৰে শেষৰলৈকে অলপ অলপকৈ চাউল দি পেলাই পিঠাগুড়িখিনি খুন্দিব লাগে, তেতিয়া তিল পিঠাকেইটা খুব ধুনীয়া হয়। একেবাৰে শেষৰলৈকে অলপ অলপকৈ চাউল দি পেলাই পিঠাখিনি খুন্দিবচোন, তেতিয়া খুব ভাল হয় পিঠাগুড়িকেইটা। আৰু লগতে মই 2 পিচ বিট দি দিছোঁ। প্ৰত্যেকবাৰে মই বিট 2 এপিচকৈ দিছিলোঁ, একেবাৰতে বিটখিনিও দি দিব নালাগে, তেতিয়া পিঠাগুড়িখিনি বেছি আঠা হৈ যাব, চালিবলৈও দিগদাৰ হয়। সেইটো কাৰণে 2 এপিচকৈ প্ৰত্যেকবাৰতে দি পেলাই মই পিঠাগুড়িখিনি খুন্দি ল'লোঁ। একেবাৰে শেষত যিখিনি গৰিয়া ওলায় এইখিনি আকৌ খুন্দি পেলাই মই মিহলি কৰি নিদিওঁ। এইখিনি দি দিলে পিঠাকেইটা ইমান ভাল নহয়, যিহেতু একেবাৰে শেষৰখিনি অকণমান শুকান নিচিনা হৈ যায়, সেইটো কাৰণে একেবাৰে গৰিয়াখিনি দিব নালাগে। মই এইখিনি বেলেগকৈ খুন্দি থ'ম, তেল পিঠা আমি ধুনীয়াকৈ বনাই খাব পাৰিম। আৰু এই 2টা আঙুলি এনেকৈ পিঠাখিনি হেঁচি চাব, এনেকৈ যদি ধুনীয়াকৈ আঠাটো বান্ধি যায় তেতিয়া পিঠাকেইটা খুব ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব। অলপ অলপ এনেকৈ হেঁচি পেলাই পিঠাগুড়িখিনি মই ঢাকি ৰাখিছোঁ, তেতিয়া পিঠাগুড়িখিনি শুকাই নাযায়। আৰু 1 কেজি চাউলৰ কাৰণে এইফালে মই তিল লৈছোঁ এপোৱা। তিলখিনি ভালকৈ ধুই মেলি মই ৰ'দত শুকুৱাই ল'লোঁ আৰু কেৰাহীখনতে অকণমান মচমচীয়া হোৱালৈকে ভাজি ল'ম। আৰু ভাজি থাকোঁতে যেতিয়া অলপ ভজা ভজা গোন্ধ আহিব আৰু 2টা আঙুলিয়ে এনেকৈ তিলখিনি মোহাৰি চাব, যদি ভাগি যায় সেই সময়লৈকে ভাজিলেই হ'ব। তাতকৈ বেছি ভাজিলে তিলখিনি তিতাও হৈ যাব পাৰে। ধুনীয়াকৈ ভাগি গৈছে আৰু ভজা ভজা গোন্ধও আহিছে, বা আপোনালোকে 2টামান চুবাৰি চাব পাৰে। ভজা ভজা গোন্ধ আহিলে আপোনালোকে গেছটো অফ কৰি দিব পাৰে। মই গেছটো অফ কৰি অলপ সময় মই ঠাণ্ডা হ'বৰ কাৰণে লৰাই ল'লোঁ। ঠাণ্ডা হোৱাৰ পাছত এইখিনি মই মিক্সিত গুড়ি কৰি ল'লোঁ। লগতে মই অলপমান চফ দি দিছোঁ, তেতিয়া পিঠাকেইটা খাবলৈ খুব ভাল হয়। তিলৰ কাৰণে মই 1.5 পোৱা গুড় মিহলি কৰি লৈছোঁ। মিঠাটো আপোনালোকে নিজৰ জোখ অনুপাতে দিব। যদি অকণমান মিঠা ইয়াতকৈ খাই ভাল পায় তেতিয়া গুড় আৰু অকণমান দি ল'ব। গোটেইখিনি ভালকৈ সানি লৈছোঁ আৰু গুড়খিনি অকণমান লিকটীয়া গুড় নল'ব, অলপ ফচফচীয়া গুড় ল'ব, তেতিয়া পিঠাকেইটা বনাবলৈ খুব ভাল হয়। আৰু বনোৱা সময়তো মই আকৌ এবাৰ এনেকৈ চাই লৈছোঁ পিঠাখিনি ধুনীয়াকৈ জেকা ভাৱটো আছে। যদি পিঠাখিনি তেনেকৈ বনোৱা সময়ত চাব, যদি অকণমান জৰ্জৰীয়া নিচিনা হৈ যায়, সেনেকৈ হেঁচি দিলে নৰয়, তেতিয়া এটা কাপত আপোনালোকে 1 কেজি পিঠাগুড়িৰ কাৰণে 1 কাপতকৈ কম পানী ল'ব, আধা কাপমান ল'ব আপোনালোকে। আধা কাপ পানীত গোটেই পিঠাগুড়িখিনিতে ভালকৈ মোহাৰি পেলাই সানি দিব। আৰু সেই পিঠাগুড়িখিনি আকৌ এবাৰ চালি পেলাই আপোনালোকে পিঠাকেইটা বনাবচোন, খুব ধুনীয়া হয়। নতুবা আপোনালোকে এটামান পুৰি চাব, যদি এটামান পুৰাৰ পাছত যদি পিঠাকেইটা নৰয়, তেতিয়া আপোনালোকে 1 কেজি পিঠাগুড়িৰ কাৰণে সেই আধা কাপ পানী গোটেই পিঠাগুড়িখিনি মিহলি কৰি ল'ব। বেছি পানী নল'ব, বেছি পানী হ'লে আপোনালোকে পাছত পিঠাকেইটা পুৰিবলৈও দিগদাৰ হ'ব, চালিবলৈ দিগদাৰ হ'ব। সেইটো কাৰণে আধা কাপেই ল'ব পানী। 1 কেজি চাউলৰ কাৰণে আধা কাপ ল'ব। এইফালে তাৱাখন গৰম কৰি চালনীখনতে দি পেলাই মই এনেকৈ পিঠাকেইটা বনাইছোঁ। এইটো প্ৰথম পিঠা হয়। পিঠাটো দিয়াৰ আগতে আপোনালোকে তাৱাখন ভালকৈ গৰম কৰি ল'ব, আৰু যেতিয়া পিঠাটো দিয়ে তেতিয়া গেছটো একেবাৰে কম কৰি পেলাই আপোনালোকে পিঠাকেইটা বনাব। বেছি গেছটো হৈ থাকিলেও পিঠাটো দিয়াৰ লগালগ মচমচীয়া হৈ আহে, তেতিয়া নুৰিয়াবলৈ দিগদাৰ হয়। সেইটো কাৰণে গেছটো পিঠাটো যেতিয়া পুৰা হয় গেছটো একেবাৰে কম কৰি দিব। প্ৰথম সময়তে অলপ গেছটো দি পেলাই তাৱাখন গৰম কৰি ল'ব। তাৱাখন যদি ভালকৈ গৰম নহয় তেতিয়া পিঠাটো ভালকৈ নুঠে, তেতিয়াও পিঠাটো ভাগি যাব। সেইটো কাৰণে ভালকৈ তাৱাখন গৰম কৰি পিঠাকেইটা পুৰা সময়ত গেছটো একেবাৰে কম কৰি ল'ব। আৰু এয়া দেখিছে খুব ধুনীয়াকৈ পিঠাকেইটা হৈছে। একদম সহজ পদ্ধতিত মই আপোনালোকক গোটেইখিনি বস্তু ভালকৈ দেখাই দিছোঁ। যদি কিবা কাৰণত পিঠাকেইটা নুঠে আপোনালোকে তেনেকৈ পিঠা গুড়িখিনিত
সেই 1 কেজি চাউলৰ কাৰণে আধা কাপেই ল'ব। ভালকৈ মোৱাই পেলাই আপোনালোকে চালি পেলাই পিঠাটো পুৰি চাব, তেতিয়া গম পাব। আৰু মাজে মাজে এনেকৈ চালনীখনত যিখিনি পিঠা থাকে পিঠাখিনি এৰুৱাই ল'ব, নহ'লে পিঠাকেইটা ভালকৈ তাৱাখনত নপৰে, অলপ মেলি পৰে, তেতিয়া পিঠাটো ভাল নহয়। আৰু একদম মাজৰ ডোখৰত দিব, এয়া এনেকৈ মাজতে দি পেলাই খুব ধুনীয়াকৈ আপোনালোকে পিঠাকেইটা বনাব পাৰিব। এনেকৈ চালনীত বনালে খুব পাতল হয়, পিঠাটো মুচমুচীয়া হয়, খাবলৈ খুব ভাল লাগে। যদি এনেকৈ চালনীখনে নোৱাৰে আপোনালোকে হেতা লৈ ল'ব, যেনেকৈ ভাল পায় আপোনালোকে তেনেকৈ বনাব। পিঠাটো বনাই থোৱাৰ পাছত লগালগ নমাই নিদিব, টাৱাখনতে কিনাৰত অলপ সময় ৰাখি দিব, তেতিয়াহে পিঠাটো ভালকৈ মুচমুচীয়া হয় আৰু বহুত দিনলৈকে বেয়া নহয়। যদি সোনকালে আমি পিঠাটো বনোৱাৰ পাছতে নমাই দিওঁ, তেতিয়া পিঠাকেইটা সোনকালে বেয়া হৈ যায়। সেইটো কাৰণে অলপ সময় টাৱাখনত ৰাখিব, তেতিয়া খাবলৈও ভাল হয় আৰু বহুত দিনলৈকে ভাল হৈ থাকে। খুব ধুনীয়া হৈছে পিঠাটো, একেবাৰে পাতল মিহি হৈছে, দেখি পেলাই আপোনালোকে গম পাইছে চাগে। পিঠাটো দিয়াৰ আগত প্ৰত্যেকবাৰতে টাৱাখন এনেকৈ মোহাৰি পেলাই চাফা কৰি ল'ব, নহ'লে পিঠাটো ভাল নহয়। সেইটো কাৰণে অকণমান একেবাৰে চাফা কৰি ল'ব টাৱাখন, তাৰ পাছতহে আপোনালোকে পিঠাকেইটা পুৰি যাব। চালনী দি পুৰিলে কেতিয়াবা কিনাৰৰ ছাইডটো অকণমান ফাটি যোৱা নিচিনা হয়, এনেকৈ আপোনালোকে নুৰিয়াই ল'ব পাৰে, তাৰপাছত পিঠাকেইটা বনাব পাৰে। খুব সহজ পদ্ধতিত মই গোটেইখিনি বস্তু আপোনালোকক ভালকৈ দেখাই দিছোঁ। খুব ধুনীয়া হ'ব। এইবাৰ বিহুত আপোনালোকে এই পদ্ধতিটো তিল পিঠাকেইটা বনাবচোন, আৰু যদি ভাল হয়, ভালটো হ'বই, কমেণ্ট কৰিবলৈ নাপাহৰিব। 1 কেজি চাউলত মোৰ 170টা তিল পিঠা ওলাইছে, আৰু মই বেছি ডাঙৰ কৰা নাই। যদি অকণমান ডাঙৰ হয় আপোনালোকে 150 বা 160টা পিঠা ধুনীয়াকৈ ওলায়। আৰু পিঠাখিনি খুন্দোতে যদি পাৰে আপোনালোকে বিটটো দিব, বিটটো দিলে পিঠাটো আঠা নিচিনা হয়, ভাগি নাযায়। সেইটো কাৰণে পৰাপক্ষত আপোনালোকে বিটটো দি পেলাই পিঠাকেইটা খুন্দি ল'ব।